ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ গাইজ। আজিৰ এই ভিডিঅ'টোত মই বন্ধন বেংকত খালী হোৱা হেজাৰ পোষ্টৰ বিষয়ে জনাম আৰু লগতে মই জনাই দিওঁ যে আমাৰ চেনেলত এটা লটাৰী বা গিভএৱে ৰখা হৈছে আৰু এই লটাৰীত আপোনালোকে যদি অংশগ্ৰহণ কৰে তেনেহ'লে আপোনালোকে পাই যাব পাৰে এটা খুব ধুনীয়া উপহাৰ আৰু এই উপহাৰটো কি মই প্ৰথমে দেখুৱাই দি আছোঁ। এইটো হৈছে এটা কালাৰ চেঞ্জিং টেবিল ক্লক আৰু এই টেবিল ক্লকৰ জৰিয়তে আপুনি এলাৰ্ম দিব পাৰে, আপুনি ডেট চাব পাৰে, তাৰপিছত টেম্পাৰেচাৰ চাব পাৰে, ডেট মান্থ ইয়াৰ চব চাব পাৰে। আৰু আটাইতকৈ ধুনীয়া কথা হৈছে এই টেবিল ক্লকক আপুনি ডেকোৰেটিঙৰ বাবেও ইউজ কৰিব পাৰে। খুব ধুনীয়া এই ক্লকটো। চ' আপোনালোকে যদি এই ক্লকটো লাভ কৰিব বিচাৰে তেনেহ'লে কি কৰিব লাগিব, আপুনি এটা কাম কৰিব লাগিব। কামটো হৈছে ডিছক্ৰিপশ্যনত এটা ভিডিঅ' দিয়া আছে, প্ৰথম লিংক পাব, লিংকত ক্লিক কৰি এই ভিডিঅ'টো চাব লাগিব, সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। তাৰপিছত ভিডিঅ'টো চোৱাৰ পিছত এটা লাইক কৰিব লাগিব, কমেণ্ট কৰিব লাগিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা হৈছে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। গাইজ, আপোনালোকে যে এই ভিডিঅ'টোত গিফ্টটো চালে সেই গিফ্টটো নহয়, ছেম টু ছেম গিফ্ট টোটেল 15 ছাবস্ক্ৰাইবাৰক দিয়া হ'ব, মানে 15জন বন্ধু বান্ধৱীক দিয়া হ'ব, 15টা গিফ্ট থাকিব। চ' ছেম গিফ্ট থাকিব, মানে ছেম এলাৰ্ম ক্লক থাকিব, 15টা থাকিব 15জন ছাবস্ক্ৰাইবাৰৰ বাবে। তেনেহ'লে আজিৰ মেইন ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। গাইজ, বন্ধন বেংকত খালী হোৱা হেজাৰ পোষ্টত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাছ। আপুনি যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে এই বন্ধন বেংকত এপ্লাই কৰিব পাৰিব জবৰ বাবে। আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপুনি বন্ধন বেংকৰ চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপুনি যদি গ্ৰেজুৱেশ্যন কৰা আছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। মই ষ্টেপ বাই ষ্টেপ জনাই যাম কেনেকৈ আপুনি এই বন্ধন বেংকত এপ্লাই কৰিব। তাৰ বাবে প্লিজ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। গাইজ, আপুনি যদি বন্ধন বেংকত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপুনি কোনো ধৰণৰ থাৰ্ড পাৰ্টি বা থাৰ্ড পাৰ্চনৰ জৰিয়তে এপ্লাই কৰিব নালাগে। আপুনি ডাইৰেক্ট অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপুনি যেতিয়া ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰিব এই পেজটো অ'পেন হ'ব। আপুনি অলপ স্ক্ৰল ডাউন কৰি আহিব লাগিব। অহাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব লাগিব, ছেলেক্ট পজিশ্যন এছ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ফ্ৰেছাৰ নে এক্সপিৰিয়েঞ্চ এইটো আপুনি ছিলেক্ট কৰি ল'ব। আপুনি যদি ফ্ৰেছাৰ হয় তেনেহ'লে ফ্ৰেছাৰ ছিলেক্ট কৰি ল'ব। ফ্ৰেছাৰ ছিলেক্ট কৰাৰ পাছত আপুনি কি কৰিব লাগিব, ইয়াত লিখা আছে এপ্লাই ফৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াত বিভিন্ন অপশ্যন আছে, আপুনি আপোনাৰ যিটো মানে বাবে এপ্লাই কৰিব বিচাৰে সেইটো আপুনি ছিলেক্ট কৰি ল'ব। মই হিউমেন ৰিচ'ৰ্চত ছিলেক্ট কৰিছোঁ। তাৰপিছত কি কৰিব লাগিব মই জনাই দি আছোঁ। তাৰপিছত ইয়াত আপোনাৰ নাম লিখিব লাগিব। ইয়াত আপোনাৰ নাম লিখিব, আপোনাৰ যিটো নাম হয় ইয়াত লিখিব। তাৰপিছত ইয়াত আপোনাৰ জেণ্ডাৰ ছিলেক্ট কৰিব, মেইল হ'লে মেইল, ছোৱালীসকল হ'লে ফিমেল। তাৰপিছত ডেট অফ বাৰ্থ, ইয়াত ডেট অফ বাৰ্থ দিব। তাৰপিছত ইয়াত ইমেইল আইডি দিব, আপোনাৰ ইমেইল আইডি যিটো আছে এইটো ইয়াত দি দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰ ইয়াত দিব লাগিব। তাৰপিছত ষ্টেট ছিলেক্ট কৰিব লাগিব। আপুনি অসমৰ হ'লে অসম ছিলেক্ট কৰি ল'ব, অসমৰে হ'ব নিশ্চয়, আপুনি এছামিছ ভিডিঅ' চাই আছে যেতিয়া। তাৰপিছত লোকেশ্যন বা ডিষ্ট্ৰিক্ট, ইয়াত ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি কোনটো টাউনত বা কোনটো চিটিত কাম কৰিব বিচাৰে সেইটো ইয়াত টাইপ কৰিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন, আপুনি যদি BA পাছ কৰিছে BA, BSc পাছ কৰিলে BSc, BCom কৰিলে BCom, আপুনি যদি 10 পাছ কৰিছে 10, 12 পাছ কৰিলে 12, এনেকুৱা লিখি দিব। তাৰপিছত ইয়াৰ অফ পাছিং, আপুনি লাষ্ট যিটো এক্সাম দিছিলে সেই বছৰটো ইয়াত লিখিব লাগিব, ইয়াৰ অফ পাছিঙত লিখিব লাগিব। তাৰপিছত আপোনাৰ ইয়াত বায়'ডাটা আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত ইয়াত যেনেকুৱা এটা কেপচা আছে সেই কেপচাটো চাই ইয়াত টাইপ কৰিব লাগিব। টাইপ কৰাৰ পাছত আপুনি ছাবমিট কৰিব লাগিব। আপুনি যেতিয়া ছাবমিটত ক্লিক কৰিব, ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ বায়'ডাটাখন আৰু আপোনাৰ এপ্লিকেশ্যনখন বন্ধন বেংকৰ কোম্পানীত যাবগৈ আৰু বন্ধন বেংকৰ কোম্পানীৰ মানুহে প্ৰথমে আপোনাৰ বায়'ডাটাখন চাব। তাৰপিছত সেইসকলৰ যদি পচন্দ হয়, আপোনাৰ নাম যদি শ্বৰ্ট লিষ্টত আহে তেনেহ'লে আপোনাক ফোন কৰিব নাইবা ইমেইল কৰিব। ইমেইল কৰি জনাব কেতিয়াই ইণ্টাৰভিউ হ'ব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে।